Kheroni Dayungmukh along ongdung drugs lapen Ganja kenep long. Kardom neli birta live than bangphi sami rini mailin timungpi asmonang ton pen birta arjuponik tha Nijang karbiang long ke parlo Kheroni police station angkang Arlo ongdung drugs kecho atum lapen kejor abangphu atum phan drugs pen kenep long. Det piangkang isi ka phere meme araki kecho pen amena okpran chiphalang no araki pini pen ni pho trok do de sangse pen inglong phok KSA jengkha branch lapen Kopili Youth Forum atum kiri katar le bajok bangner ke babang phu phan Kheroni police ariding hodai pon lapen police atum kiri katar li bom ajok Dayungmukh along inut drugs supply bang phu phan police atum sushil go saphan ingnang pon bang solong kilong pon brand sugar 50 gram drugs container 98 300 grams ganja mobile phone hini lapen digital pala isi tangka sika surikre plira Troxir kebra phokep lapen sabun hini drugsta Kheroni police atum nep long pon West Karbiang Bureau Chief Jarang Watha report brown sugar niki brown sugar drugs na drugs it is brown sugar drugs are बहुत माने part it is brown sugar ganja আছে মাগিলা কত ভালে কত ভালে কিলা কোন হইছে দেখিন কই দিব আছে এইলা এইটা ইমান কিটা লগ না আছে ন হেৰি কৰিছে কেনেকৈ হৈছে অলপ জনাব নেকি মই এইটোৱে কওঁ যে আজি আমাৰ চিচাৰ আহি বা মাইলৰ আমাৰ চিচাৰ আহি পেলাই যে দয়ুমুখ আছিল বছৰ ঘৰত আজি যিবিলাক আবকাৰী বস্তু ওলাইছে তেনেকুৱা ধৰণৰ মই এই ছাৰক কওঁ যে আৰু আমাৰ দয়ুমুখত যদি এনেকুৱা থাকে ছাৰে আৰু ওলাবলৈ মই ছাৰক অনুৰোধ জনাইছোঁ আৰু আজি এই বস্তু লৈ হেৰি কিনি এই সুশীল ঘোষে আজি আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক এনেকুৱা বৰবাদ কৰিছে যে এই বস্তুৰ দ্বাৰা মানুহ মৃত্যু হয় বুলিও মই শুনিছোঁ মোৰতো চকুৰে দেখা নাই আজি এই জেগাতে আমাৰ খেৰণী আৰক্ষী চকীৰ ছাৰে আহি ওলাওঁতে মই এই বস্তুটো দেখাই পালোঁ কিন্তু আৰু যদি আমাৰ এই দয়ুমুখ এলেকাত কোনোবাই যদি এনেকুৱা ধৰণৰ ব্যৱসায় কৰি আছে সিহঁতকো তদন্ত কৰি ধৰক বুলি মই মোৰ বক্তব্য এইটোৱে মোৰ ছাৰক ধন্যবাদ জনালোঁ আৰু ইয়াতে যিবিলাক বস্তু ওলাইছে মইতো চবৰ নামেই নাজানো কিবা এটা বুলি ড্ৰাগছ আৰু নগদ টকাও কিমান 15,000 না 12,000 এনেকুৱা ধৰণ ওলাইছে আপুনি কেতিয়াবা দেখা পাইছিলে নেকি মই জিন্দগী এইবিলাক দেখাই পোৱা নাই আজি প্ৰথমবাৰ মই দেখিছোঁ শুনা পাওঁ মানুহে কিবা ড্ৰাগছ বুলি কয় কিন্তু আজি ফাৰ্ষ্টে এই ওলাওঁতে মই এইটোৱে দেখা পাম গতিকে এইটোৱে মই আমাৰ ছাৰক ধন্যবাদ জনাওঁ যে আজি যিটো আমাৰ দয়ুমুখ এলেকাত তেওঁ এই বস্তুবিলাক ওলাই আজি আমাৰ ৰাইজৰ ল'ৰা ছোৱালীবিলাকক বচাইছে এইটোৱে মই আমাৰ ছাৰক ধন্যবাদ প্ৰজন্মৰ ল'ৰাকেইটা যাতে বাচি থাক এই বস্তুৰ পৰা ৰেহাই হৈ থাক গতিকে যিজন ব্যক্তিৰ পৰা উদ্ধাৰ হৈছে ব্যক্তিগৰাকীৰ নাম কি বেছ সুশীল ঘোষ দয়ংমুখ সুশীল ঘোষ গতিকে এইটোৱে মই আমাৰ ৰাইজৰ ওচৰতো আমাৰ খেৰণী আৰক্ষী চকীৰ ওচৰত মই এইটো আন্তৰিক ধন্যবাদ জনাওঁ আৰু ইয়াৰ বিষয়ে কি জনাব প্ৰথমবাৰ মই ধৰক আছিলে গমে নাপাওঁ যিটো আমাৰ খেৰণী যিটো পদক্ষেপ হৈছে বা এইকেইদিনৰ পৰা যিহেতু আমাৰ যিটো আপোনাৰ ইনকুৱাৰী চলাই আছে যিটো ধৰা পৰিছে আমাৰ ওচৰৰ নৱপ্ৰজন্মৰ এটা বহুত ডাঙৰ এটা সফল হ'ব লাগে যি বস্তু যিটো দ্ৰব্য খাই কিনে মানুহৰ জীৱন আজিকালি ধ্বংস হৈ আছে ড্ৰাগছ আমি আগতে নিজেও দেখা পাওঁ আমাৰ দয়ংমুখ সৰু এটা জেগাত এনেকুৱা বস্তু আছে বুলি আমি ভবা নাছিলোঁ আজি যিটো দেখা পাই আমি মন দুখিত হৈছোঁ আৰু যিটো মানুহ কৰিছে আমাৰ ৰাইজৰ তাতে জনাব নেকি সুশীল ঘোষ কৰিম তেখেতে এনে আগত কি কৰে এনে পাণ দোকান আছে পাণ দোকান দিয়ে বুলি আমি গম পাওঁ পাণ দোকান আছে ওচৰত এইবিলাক কাম কৰিলে আমি গম নাপাওঁ এতিয়া আজিয়ে দেখা পাই আচৰিত হৈছোঁ Pini birta bangke lapang sekang tuan poniklo laing bom tha birta live